Dear students, I hope you are all well. আজি তোমালোকক মই ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ বিষয়ে অলপ শিকাম। যদিও ক্লাছত পঢ়োৱা হৈছে তথাপি বহুতে এবসেন্ট আছে, তো ভাবিছোঁ আজি এইখিনি আৰু শিকাম। চোৱা, transitive verb. Now, what is transitive? Transitive verb, these are those verbs that has an object. G main verb or object আছে, এইবোৰে হৈছে transitive. এতিয়া main verb কাক কয়? What is main verb? Main verb is any type of action, any type of work. जी कोनो धৰণৰ কাম नहीं बिसे main verb. जी कोनो धৰণৰ কাম. যেনেকে ধৰা eat মানে খোৱা এটা কাম. sleep মানে টোপনি দিয়া শুই থাকা, সেইটো এটা কাম. বই থাকা বা যোৱা সেইটো এটা কাম. এইবিলাক হৈছে মেইন ভাৰ্ব. তো যিবিলাক মেইন ভাৰ্বৰ অবজেক্ট আছে সেইবোৰে হৈছে ট্ৰানজিটিভ. লেট মি গিভ ইউ এন এক্সাম্পল. ফৰ এক্সাম্পল, the students are learning Sanskrit. Now, তোমালোকে প্ৰথমতে এই বাক্যটোৰ পৰা ভাব কোনটো সেইটো আগত বাছি উলিয়াব. ভাব কোনটো? চোৱা, ইয়াতে লাৰ্ণ আছে. লাৰ্ণ মানে কি? লাৰ্ণ মানে শিকা. এইটো হৈছে লাৰ্ণ মানে শিকা. শিকাটো এটা কাম মানে নহয়, যেহেতু শিকা এটা কাম, গতিকে এইটো হৈছে আমাৰ কি? মেইন ভাব. এতিয়া এই মেইন ভাৰ্বৰ চোৱা অবজেক্ট আছে নে? এতিয়া অবজেক্ট নেকে বাহিৰ কৰিব লাগে. এই মেইন ভাৰ্বক প্ৰশ্ন সোধা কি নাইবা কা, এই দুটা. প্ৰথমত ইয়াৰ লাৰ্ণ মানে শিকা, ইয়াৰ সোধা কি শিকি. চোৱা, উত্তৰ আছে তোমালোকৰ সংস্কৃত. লাৰ্ণ মানে শিকা, কি শিকে? সংস্কৃত শিকে. তাৰমানে এইটো হৈছে আমাৰ অবজেক্ট. বুজি আছা? তো যিহেতু এই মেইন ভাৰ্বৰ অবজেক্ট আছে, গতিকে এই মেইন ভাৰ্বটো আমাৰ কি ভাৰ্ব? ট্ৰানজিটিভ. এতিয়া সাপোজ যদি আমি কিৰে প্ৰশ্ন সুধিছো, আমি সাপোজ উত্তৰ নাপালো, ধৰা ইয়াতে এনসার নাই, ইয়াতে সংস্কৃত বা বেলেগ কোনো নাই, ইয়াতে তাৰমানে অবজেক্ট নাই. আমি কিৰে প্ৰশ্ন সুধিলো, এনসার নাপালো, সেইটো বাদ দিয়া. নেক্সট আহা কাক শিকি. কাক শিকাটো কোনো প্ৰশ্নই নহয়, কাক শিকাইহে হ'ব. ইয়াতে দিয়া আছে লাৰ্ণ মানে শিকা. আমাক বুজিব লাগে যে কি শিকি. আমাৰ ইয়াতে কোনো উত্তৰ নাই. কাকে তো প্রশ্ন বুঝিবই নোৱাৰিম, কাৰণ প্ৰশ্নটো বুজিলে কি হ'ব? ভুলে হ'ব. এতিয়া চোৱা, এই বাক্যটো যদি আমি যিটো আমাৰ সংস্কৃত দিয়া আছে সেইটো মই মুছি দিছো. এতিয়া চোৱা, এইবিলাক মই মুছি দিছো. এতিয়া চোৱা, এই লাৰ্ণ মানে যে শিকা, এই কি শিকে কোনো উত্তৰ আছে? কোনো উত্তৰ নাই. গতিকে যদি এনেকে উত্তৰ না থাকে, ইয়াতে হে মেইন ভাৰ্বৰ কোনো অবজেক্ট নাই, সেইটোৱে হৈছে ইনট্ৰানজিটিভ ভাৰ্ব. ইনট্ৰানজিটিভ ভাৰ্ব তাৰমানে কি বুজিলা? যি মেইন ভাৰ্বৰ অবজেক্ট আছে সেইটো হৈছে আমাৰ ট্ৰানজিটিভ ভাৰ্ব, আৰু যি মেইন ভাৰ্বৰ অবজেক্ট নাই সেইটো হৈছে আমাৰ ইনট্ৰানজিটিভ ভাৰ্ব. বুজি পাইছা? এতিয়া আজি ইমানখিনিয়ে থাকক তোমালোকৰ কিতাপত আৱাৰ ইংলিছৰ পেজ নাম্বাৰ 5 নাইবা 6 তোমালোকৰ ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্ব পঢ়িবলৈ দিয়া আছে. সেইখিনি ঘৰত প্ৰেক্টিছ কৰিব। ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ এইখিনি তোমালোকক পঢ়িবলৈ দিয়া আছে, সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা. থ্যাংক ইউ.